সকলোতো গহনাৰ দোকান দিয়ে, সকলোতো কিবা এটা কৰে। মোৰ কথা হৈছে কি, মই পাঠশালাক ভাল পাওঁ, বজালীক ভাল পাওঁ, অসমক ভাল পাওঁ। আৰু আমি অসমীয়া হিচাপে আমিও কৰিব লাগে। আমি দেখা পাইছোঁ আমি কথাৰে নহয় কামেৰে কৰিব লাগে। আচলতে আমিতো এনে বহুত কিবা কিবি ক'ব পাৰোঁ, যিটো আমি মুখেৰে কওঁ। মহিলা সবলীকৰণৰ কথাটো আমি মুখেৰে কওঁ, গতিকে মহিলাসকলক কিমানখিনি আমি আগুৱাই নিব পাৰোঁ সেইটো মই লক্ষ্য কৰোঁ। গতিকে আৰু ইয়াতো মহিলাৰ দ্বাৰাই যিহেতু পৰিচালিত হ'ব, আৰু অন্নপূৰ্ণা লাহিলে মহিলাৰ দ্বাৰাই পৰিচালিত হ'ব। এই অনুষ্ঠানটো হৈছে যে শৰাইঘাট পিছ ফাউণ্ডেশ্যন বুলি এটা অনুষ্ঠান আছে অলৰেডি। আমি তাত কিছুমান অৰ্গেনিক গহনা বনাওঁ, এইটো ডাঙৰ কথা। বনাই আছে বৰ্তমান, অলৰেডি বনাই হৈ গৈছে। আমি সেইটো এক্সপৰ্ট কৰিছোঁ, বিদেশ ৰাষ্ট্ৰত এক্সপৰ্ট কৰিছোঁ। আচলতে আমি অষ্ট্ৰেলিয়া, জাপান আৰু থাইলেণ্ড। নমস্কাৰ, ওৱান ষ্টাৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আহি উপস্থিত হৈছোঁ এখন সুন্দৰ পাঠশালাৰ দোকান আজিৰ পৰা অপেনিং কৰিছে, আৰু এই দোকানখনৰ নাম হৈছে গামখাৰু। আৰু দাদাৰ লগত চিনাকি কৰি দি আছোঁ। তেখেতৰ বৰ্তমান ইয়াতে ব্যৱসায় প্ৰতিষ্ঠান আছে, সকলোৱে চিনি পায় অন্নপূৰ্ণা, আৰু তেখেতে এইখন দোকান আয়োজন কৰিছে আজিৰ পৰা। তো দাদা, আপোনাৰ নামটো? মোৰ নাম নিখিল বৰ্মন। হয়, মইতো ইয়াৰ পাঠশালাৰ ব্যৱসায় সৰুকৈ আৰম্ভ কৰিছোঁ অনুষ্ঠানবিলাক। এতিয়া চাওঁ কেনেধৰণে আমি আগবাঢ়ি যাব পাৰোঁ। আচলতে এইখন দোকানত কি পায়? তো আপোনালোকক গোটেইখিনি আমি ভিতৰত যাই দেখাই আছোঁ এই দোকানখনত আচলতে আছে কি। আৰু এয়া হৈছে গামখাৰু, আৰু এইখন দোকান আজি অপেনিং হৈছে। আৰু ইয়াতে আচলতে কি কি পোৱা যাব দাদা? নমস্কাৰ। গামখাৰু হৈছে অসমীয়া অংগহাৰৰ এটি অনুষ্ঠান। অসমীয়া জাতি জনগোষ্ঠীৰ বিভিন্ন অংগহাৰ যিখিনি থাকে সেইখিনি ইয়াত মই ৰখাৰ ব্যৱস্থা কৰিছোঁ। অসমৰ জাতি জনগোষ্ঠী বুলি ক'লে যিমানখিনি যাতে আমি বড়ো, ডিমাচা, কাৰ্বি, মিচিং, দেউৰী, ৰাভা, তাৰোপৰি নেপালী, গোৰ্খা সম্প্ৰদায়ৰ বা ইয়াৰ পৰা যিখিনি জাতি উপজাতি আছে এই গোটেইখিনি বস্তুৰ অংগহাৰখিনি ইয়াত ৰখাৰ ব্যৱস্থা কৰিছোঁ, ট্ৰেডিশ্যনেল। আৰু এইটো আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান নহয়। ইয়াত যাতে আমি ৰিচাৰ্চ সম্বল হিচাপে আমি যাতে হেৰি কৰিব পাৰোঁ, মানে উপকৃত হয়, বা কোনোবা নতুন প্ৰজন্মই যাতে জানে যে ৰাভাসকলে কি পিন্ধে, ৰাভাৰ আই মাতৃসকলে কি পিন্ধে, বাই ভনীসকলে কি পিন্ধে, বা বিভিন্ন জাতি জনগোষ্ঠী যি মানে অংগহাৰ পৰিধান কৰে, গতিকে সেইটো চিন্তা কৰিছোঁ। আৰু সেইকাৰণে এই অনুষ্ঠানটো কৰিছোঁ, ব্যৱসায়িক লাভালাভৰ কাৰণে নহয়। আৰু ইয়াৰ জৰিয়তে মই আৰু এটা কথা কওঁ, আমাৰ এই অনুষ্ঠানটো হৈছে যে শৰাইঘাট পিছ ফাউণ্ডেশ্যন বুলি এটা অনুষ্ঠান আছে অলৰেডি। আমি তাত কিছুমান অৰ্গেনিক গহনা বনাওঁ, এইটো ডাঙৰ কথা। বনাই আছে বৰ্তমান, অলৰেডি বনাই হৈ গৈছে। আমি সেইটো এক্সপৰ্ট কৰিছোঁ, বিদেশ ৰাষ্ট্ৰত এক্সপৰ্ট কৰিছোঁ। আচলতে আমি অষ্ট্ৰেলিয়া, জাপান আৰু থাইলেণ্ডত এক্সপৰ্ট কৰিছোঁ। সেইৰ পৰা শৰাইঘাট পিছ ফাউণ্ডেশ্যনৰ পৰা সেইটো পাট সূতাৰে বনায় আৰু মুগা সূতাৰে বনায়, যোনে জানে। আৰু তাৰ অলৰেডি ফেশ্বন শ্ব' হৈ গৈছে, প্ৰাগ নিউজত ফেশ্বন শ্ব' হৈ গৈছে। আমি খ্ৰীষ্টান কনচাৰ্ণ তেওঁলোকৰ, আৰু তাতে জড়িত হৈ আছোঁ। ঠিক এই ধৰণৰ এটা ডাঙৰ উদ্দেশ্য, মহান উদ্দেশ্য লৈ আমি আগবাঢ়ি যাব খুজিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমি প্ৰত্যেকৰে যাতে সহায় সহযোগ পাম, আৰু আপোনালোকে আহক, আৰু নতুন প্ৰজন্মই যাতে জানে অংগহাৰ, জানে বিভিন্ন জাতি জনগোষ্ঠীৰ যাতে অংগহাৰখিনি কি সেইটো জানে। আৰু সেইকাৰণে এই গামখাৰুটো আমি ষ্টাৰ্ট কৰিছোঁ। কিন্তু এটা আপোনাক এটা মই কুৱেশ্যন কৰিম যে আপোনালোকে ট্ৰেডিশ্যনেল যিখিনি ড্ৰেছ আছে ইয়াতে, বা ড্ৰেছ নহয় গামখাৰু যিখিনি আছে, য'ত ৰাভাসকলে কি পিন্ধে, বড়ো সমাজত তেওঁলোকে কি পিন্ধে, আচলতে গোটেইখিনি ইয়াতে পাব নেকি? কিন্তু আজিলৈকে পাঠশালাত এনেধৰণৰ দোকান আয়োজন কৰা নাই, বা মই দেখা নাই, যদিও আছে। কিন্তু কেনেকৈ আপোনাৰ মনত আহিল যে পাঠশালাত এনেহেন দোকান এখনৰ প্ৰয়োজন আছে? মানে মোৰ কথা হৈছে, মোৰ কিবা এটা নতুন বস্তু কৰাৰ ইচ্ছা। সকলোতো গহনাৰ দোকান দিয়ে, সকলোতো কিবা এটা কৰে। মোৰ কথা হৈছে কি, মই পাঠশালাক ভাল পাওঁ, বজালীক ভাল পাওঁ, অসমক ভাল পাওঁ। আৰু আমি অসমীয়া হিচাপে আমিও কৰিব লাগে। আমি দেখা পাইছোঁ আমি কথাৰে নহয় কামেৰে কৰিব লাগে। আচলতে আমিতো এনে বহুত কিবা কিবি ক'ব পাৰোঁ, আৰু মই প্ৰেক্টিকেল। গতিকে মোৰ কথা হৈছে, মই এনে দেখোঁ, কেতিয়াবা দেখোঁ, যেতিয়া আমাৰ কলেজৰ হয়, স্কুলৰ হয়, কিছুমান ৰেলী হয়, মানে কালচাৰেল ৰেলী হয়, কালচাৰেল গহনাৰ অভাৱ হয়, কিছুমানৰ খাচী সাজৰ ড্ৰেছটো লাগে, কিছুমান এইবিলাকৰ অভাৱ। গতিকে সেইবিলাকৰ কাৰণে মই চিন্তা কৰিছিলোঁ, নহয় এই বস্তু এটা নতুনকৈ দিওঁ। মই কৈছোঁ ব্যৱসায়িক দৃষ্টিভংগী নহয়, ব্যৱসায়টো কৰিব পাৰি, সংস্কৃতিটো বজাই ৰাখিব লাগে। যিহেতু আমি কওঁ যে আমি সদায় কথা জাতি মাতি ভেটিৰ কথা কওঁ, আমি সদায় এই কথাটো আমি সদায় কৈ থাকোঁ। কিন্তু কথা হৈছে আমি কি দিম, আমি জাতি এটা কি দিব পাৰোঁ, আমি সেইটো বস্তুটোৱে লক্ষ্য কৰিব। মোৰ লগতে বেলেগেও সেই কথাটো চিন্তা কৰক। আৰু কথা হৈছে অংগহাৰ, যে যিসকলে জনগোষ্ঠীয় যিখিনি অংগহাৰ বহুতে নাজানে, গতিকে সেইখিনি ইয়াত জানিব। কিন্তু লাহে লাহে মই আজিয়ে কালেকশ্যন কৰিবৰ কাৰণে অলৰেডি, কাৰণ এইখিনি বস্তু আনোতে অলপ সময় লাগে। আৰু মোৰ কথা হৈছে সেইটো বস্তু, যদিও শ্ব'ৰুমটো অকণমান সৰু হৈছে, আমি ডাঙৰ শ্ব'ৰুম অলৰেডি বনাই আছোঁ, আৰু তাতে গোটেই বস্তুখিনি ট্ৰেডিশ্যনেল, আৰু এইখনেৰে যাতে অকণমান চিনাকি হোৱাৰ পিছত তাত গুচি যায়। গতিকে সেইটো এটা চেষ্টা কৰিছোঁ, আৰু খুব সোনকালে তাত আহি পাব অসমৰ যিমান জনগোষ্ঠী আছে, জনগোষ্ঠীৰ গোটেই অংগহাৰখিনি ইয়াত আপোনালোকে পাব। আৰু বিশেষকৈ আমি যদি ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিবলৈ লাগে, তেতিয়াহ'লে যিখিনি আমাক গহনাৰ প্ৰয়োজন, সেই গহনাখিনি আমি এখন দোকানৰ পৰা অকল কালেকশ্যন কৰিলে নহয়। তো বৰ্তমান সময়ত আপুনি যদি এইখন দোকানত আহে, তেতিয়াহ'লে গোটেইখিনি বস্তুৱে পাব বুলি আশা থাকিল। নিশ্চয়, আজি নহয়, পৰ্যায়ক্ৰমে মোক সময় দিয়ক। কাৰণ এইবিলাক বস্তু গহনাখিনি কাৰণ কি পিন্ধে, কেনেধৰণে পিন্ধে, মই তেওঁলোকৰ কিছুমান ৰিচাৰ্চ কৰিব লগা হৈছে, তেওঁলোকক সুধিব লগা হৈছে, তেওঁলোকৰ পৰা আমি জানিব লগা হৈছে। আৰু দাদা, বিশেষকৈ মই এটা কথা সুধিম আপোনাক, যিহেতু আপুনি আগতে
অন্নপূৰ্ণাখন কেতিয়াৰ পৰা আপুনি এই পাঠশালাত দিছিল এই বিষয়ে মই জানিব বিচাৰোঁ, পাৰ্চনেলি জানিব বিচাৰোঁ কিমান বছৰ হ'ল অন্নপূৰ্ণা, আৰু লগতে আপুনি তাৰ আগতে কি কৰিছিল আচলতে? আচলতে মই ছাত্ৰ অৱস্থাৰ পৰা নতুন নতুন বিচাৰি থাকোঁ। গতিকে প্ৰথম ডিপাৰ্টমেণ্টেল স্কুল পাঠশালাত আমি আৰম্ভ কৰিছোঁ অন্নপূৰ্ণা মেঘাৱত ফুড বজাৰ। গতিকে তাতে কিমান দূৰ আগবাঢ়িছোঁ আপোনালোকে যদি দেখি আছে, আৰু মই কোৱালিটিৰ ওপৰত মানে গুৰুত্ব দিওঁ, সেইটো এটা ডাঙৰ কথা। আৰু দ্বিতীয় কথা হৈছে কি, তাত আপোনালোকে দেখিব তাত গোটেইখিনি মহিলা, যিটো আমি মুখেৰে কওঁ মহিলা সবলীকৰণৰ কথাটো আমি মুখেৰে কওঁ, গতিকে মহিলাসকলক কিমানখিনি আমি আগুৱাই নিব পাৰোঁ সেইটো মই লক্ষ্য কৰোঁ। গতিকে আৰু ইয়াতো মহিলাৰ দ্বাৰাই যিহেতু পৰিচালিত হ'ব, আৰু অন্নপূৰ্ণা লাহে লাহে মহিলাৰ দ্বাৰাই পৰিচালিত হৈ আছে, গতিকে মহিলা সবলীকৰণৰ দিশটোও মই চাইছোঁ। গতিকে গোটেইখিনি চাই এটা নিৰ্দিষ্ট ৰাস্তাত গৈ আছোঁ, আৰু নাজানো ভগৱানে কি দিয়ে, ভগৱানৰ ওপৰত বিশ্বাস, ভগৱানে যি দিছে ভালেই দিছে বুলি মই ক'ব পাৰোঁ। এনেকুৱা এটা নতুন বিচাৰি যাওঁ। আৰু এটা কথা, আপোনালোকে যদি এইখন দোকানলৈ আহে একলাই আপোনালোকে যদি গামখাৰু কিনে, তাত বাহিৰে আপোনালোকে আউটৰ নলেজো পাব কিছু। কাৰণ দাদাই কৈছে যে আমাৰ সমাজত যিখিনি জাতি জনজাতি আছে, তেওঁলোকৰ যিখিনি বস্তু ৰাখিব ইয়াতে, তেওঁলোকৰ যিখিনি সংস্কৃতিৰ বস্তু আছে বা ৰাখিব ইয়াতে, সেই গোটেইখিনি বস্তু আপোনালোকে গম পাব যে আহি যে আচলতে কোনটো সম্প্ৰদায়ৰ মানুহে কি পিন্ধে, এইখিনি গোটেইখিনি কথা বুজাই দিয়া যাব। আচলতে এইখন দোকান বুলি ক'লে নহ'ব। আচলতে মই দোকান ঠিক ব্যৱসায়, প্ৰথমতে কৈছোঁ মই ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে আৰম্ভ কৰা নাই। মোৰ কথা হৈছে যেতিয়া ৰিচাৰ্চ হাব হওক, এনেকুৱা এটা ৰিচাৰ্চ হাব নাই, মানে দেখা পোৱা নাই। গতিকে তাতে আহি যাতে জানক, মানে সেইটো উদ্দেশ্য আগত ৰাখিয়ে মই আগত কৈছোঁ। মানে ব্যৱসায়টো গোটেই কৰি বহুতো দোকান আছে, গতিকে সেইটো দিশ মই বেছি গুৰুত্ব দিম বুলি ভাবি আছোঁ, আৰু গুৰুত্ব দিও আছোঁ, আৰু অদূৰ ভৱিষ্যতে সেই বস্তুটোতে আমি ভালভাৱে লৈ যাম। তাৰমানে বিশেষকৈ আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে কালচাৰেল ৰেলী হয় কলেজবিলাকত বা হাই ছেকেণ্ডেৰী লেভেলত, তো তাত আচলতে ল'ৰা ছোৱালীবোৰক বিভিন্ন ধৰণৰ সাজ গহনা পিন্ধিবলৈ দিয়ে, কিন্তু তেওঁলোকে কালেকশ্যন কৰোঁতে বহুতখিনি সময় লাগে বা কিছুমানে নোৱাৰেও সঠিক সময়ৰ ভিতৰত। কিন্তু আপুনি এইখন দোকান যি দিছে ইয়াতে গোটেইখিনি পাব। মানে মই আগতে কৈছোঁ যে মোটামুটি 6 মাহৰ ভিতৰত গোটেইখিনি আমাৰ ফুল কালেকশ্যন হ'ব। 6 মাহ বছৰ দিন লাগে। আৰু চবচে ডাঙৰ কথা এতিয়া যিটো মই এটা কথা ক'লোঁ যে অৰ্গেনিক প্ৰডাক্ট যিখিনি, যেতিয়া পাট সূতাৰে বনায়, যিখিনি মুগা সূতাৰে গহনাখিনি বনায়, সেইখিনি কিন্তু বহুত কষ্টলি হয়, যিখিনি মানে আমাৰ এক্সপৰ্ট হৈ গৈছে শৰাইঘাট পিছ ফাউণ্ডেশ্যন তৰফৰ পৰা। গতিকে সেইখিনি বহুত কষ্টলি হয়, সেইখিনি বহুত কষ্টলি, আপোনালোকে পিছত গম পাব। গতিকে সেই ধৰণৰ প্ৰডাক্ট আমাৰ সৰ্বসাধাৰণ গ্ৰাম্যাঞ্চলত বহুতে ল'বও পাৰে, মই নাজানো। গতিকে তথাপি মই শ্ব' কৰিম, ইয়াত আনিম মই। গতিকে সেই হিচাপে আগবাঢ়িছোঁ, আৰু যিখিনি ট্ৰেডিশ্যনেল গহনা আছে ইয়াত আহিব পাৰিব, কোনো কথা নাই। তো আপোনালোকে আহক আৰু গামখাৰুত যিখিনি বস্তু পায় সেইখিনি চাওক, লগতে দাদাক লগত চিনাকি আপোনালোকে কিছুমান কথা গম পাব যে দাদাই একলাই ব্যৱসায় কৰা নাই, তেখেতে ব্যৱসায়ৰ লগতে অলপ চলপ জ্ঞানো দিবলৈ চেষ্টা কৰিছে। ধন্যবাদ দাদা, আমাৰ বজালিখিনিক ইমানখিনি আগবঢ়াই দিয়াৰ কাৰণে আপুনি ধন্যবাদ। থেংক ইউ। মই আপোনাৰ চেনেলকো ধন্যবাদ জনাইছোঁ, আৰু আশা ৰাখিছোঁ আপোনাৰ চেনেল বহুত আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। আৰু চবতছে ডাঙৰ কথা যে সহায় সহযোগ, গতিকে আপোনালোকৰ সহায় সহযোগ লাগিব। আপোনালোকৰ সহায় সহযোগ নহ'লে কোনেও আগবাঢ়িব নোৱাৰে, মই আগবাঢ়িব নোৱাৰোঁ। আৰু চবচে ডাঙৰ কথা আপোনালোকে আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰক। থেংক ইউ, ধন্যবাদ।